হত্যা হিংসা নিৰুদ্দেশ নিৰ্যাতন এই অৱশক্তিসমূহে যেন গ্ৰাস কৰিছে সমগ্ৰ ৰাজ্যখন পুনৰ বহিৰাজ্যলৈ যোৱাৰ অৱস্থাতে এজন যুৱকৰ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ধুবুৰী জিলাৰ আগমনী আৰক্ষী থানাৰ অন্তৰ্গত সিন্ধুৰাই গাঁৱত সংঘটিত হৈছে এই ঘটনা সিন্ধুৰাই গাঁৱৰ আবু তালেব যোৱা 13 দিন ধৰি নিৰুদ্দেশ হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে আবু তালেবৰ পৰিয়ালবৰ্গক উল্লেখযোগ্য যে যোৱা 3 অক্টোবৰৰ দিনা ৰেলেৰে ৰাজস্থানলৈ গৈ থাকোতে আধাবাটতে নিৰুদ্দেশ হয় আবু তালেবৰ কাৰণ আবু তালেবৰ মোবাইল ফোনটো সুইচ অফ থকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালৰ লোকৰ মাজত কিয়নো সেই দিন ধৰি আজি পৰ্যন্ত কোনো যোগাযোগ কৰিব পৰা নাই আবু তালেবৰ পৰিয়ালবৰ্গই অন্যহাতে আবু তালেব সামান্য মানসিক ৰোগত আক্ৰান্ত বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে তাৰ পিছত ৰাজস্থানৰ এটা মানুহ লগ পাইছে তাৰ বেগ নাই তাৰ পিছত তাৰ মোবাইলও নাই তাৰ পিছত তাৰ ভৰিত চপ্পলো নাছিল তাৰ পিছত মানুহজনক ৰাখিব গৈছো কোৱাৰ পিছত সি ফিৰ আধা ঘণ্টা পিছত ফোন কৰিছো কৰাৰ পিছত কয় তাক প্লেটফৰ্মত এৰি ৰাখি গৈছো সেই দিনৰ পৰা আজি যোগাযোগ নোহোৱা হ'ল অলপ ব্ৰেইনটো বেয়া আছিল কেনেকৈ মানে মানুহৰ কথা নুশুনে কেছ দিছে নেকি মানে আগমনী থানাত এটা ইজাৰ দিছো উল্লেখযোগ্য যে সমগ্ৰ ঘটনা সন্দৰ্ভত আগমনী আৰক্ষী থানাত পৰিয়ালৰ লোকে এখন এজেহাৰ দাখিল কৰিছে গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট বি লাইভ নিউজ